Hello everyone, welcome back to my channel. আজি লৈ আহিছোঁ আপোনালোকৰ বাবে আন এটা ব্লগ। আশা কৰিছোঁ আপোনালোকে ব্লগটো চাই ভাল পাব বুলি। আৰু এতিয়া বাজিছে ৰাতিৰ 8টা আৰু মই বনাবলৈ লৈছোঁ এটা ৰেচিপি ইন দ্য সেন্স মানে কি হ'ল মই যোৱাকালি কেক এটা বনাইছিলোঁ আৰু কেকটো ভালদৰে নহ'লগে মানে কি হ'ল কেকটো হোৱা বুলি ভাবি মই ওলাই আনিলোঁ অভেনৰ পৰা বাট সেইটো মাজৰখিনি বাছ আনডান মানে আণ্ডাৰ কুক আছিলে আৰু সেইটো মই যেতিয়া ঠাণ্ডা হোৱাৰ পিছত কাটি চালোঁ কেকটো তেতিয়াহে গম পালোঁ কাৰণ ছাইডৰবিলাক যেতিয়া মই চেক কৰিছিলোঁ হৈছিলে বাট যেতিয়া ঠাণ্ডা হ'ল আৰু মই স্লাইচ কৰিলোঁ তেতিয়াহে মই গম পালোঁ যে মাজৰখিনি যে হোৱা নাই চ' পেলাই দিবলৈতো বেয়া লাগে কিবা এটাতো কৰিব লাগিব যিহেতু 1 কেজিৰ কেক আছিলে চ' তাৰ বাবে মই বস্তুখিনি যোগাৰ কৰিছোঁ ভাবিছোঁ আপোনালোককো দেখাই দিওঁ যদি আপোনালোকেও কেক বনাই কেতিয়াবা এনেকুৱা হৈ যায় মানে কেকটো ভাল নহয় যাৰ ফলত আপোনালোকে যি বনাম বুলি ভাবিছিলে বা যদি আইচিং কৰিম বুলি ভাবিছিলে কৰিব নোৱাৰিলে তেন্তে এনেকুৱা ধৰণৰ পদ্ধতি আপোনালোকে ব্যৱহাৰ কৰিলে বেয়া হোৱা কেকটো মানে পেলনি নাযায় আপোনালোকে ইউজ কৰিব পাৰিব ঠিক আছে তেন্তে চাই লওঁ কি বনাবলৈ ওলাইছোঁ ইয়াতে মই আটাইখিনি লাগতিয়াল বস্তুবোৰ লৈ লৈছোঁ আপোনালোকক দেখাই দিছোঁ এয়া হৈছে ৰৈ যোৱা কেক যেটো মই এনেকৈ টুকুৰা টুকুৰি কৰি এনে জাষ্ট মুঠি লৈছিলোঁ এইখিনি আকৌ মই সৰু কৰিব লাগিব ইয়াতে আছে ক্ৰীম এইটো হুইপিং ক্ৰীম হয় যেটো মই হেণ্ড ব্লেণ্ডাৰেৰে হুইপ কৰি লৈছোঁ ষ্টিফ পিক হোৱালৈকে দেখিছে নহয় এইটো উঠি আছে এইটো নিহিলে এইটো নপৰেও দেখিবলৈ পাইছে চ' এইখিনি সম্পূৰ্ণ ষ্টিফ হৈ আছে যেটো আমি কেক বনাবলৈ ষ্টিফ পিকলে হুইপ কৰোঁ আপোনালোকে জানিব এইটো আৰু লৈছোঁ ইয়াতে ডাৰ্ক চকলেট এইখিনি মই গলাই লৈছোঁ অভেনত দি কিনে গলাই লৈছিলোঁ কিন্তু এতিয়া ভিডিঅ' কৰি থাকোঁতে অকণমান আকৌ ডাঠ হৈ গ'ল চাওঁ পিছলৈকে যদি লাগে মই আকৌ অকণমান গলাই ল'ম এইখিনি প্ৰায় মই একো মেজাৰ কৰি লোৱা নাই এনে জাষ্ট লৈ লৈছিলোঁ অকণমান আন্দাজ কৰি মেলি আধা কাপমান আৰু সেইখিনি গলাই লৈছোঁ মই অভেনত তাৰপিছত ইয়াতে ৰাখিবলৈ মই প্লেট দুখন লৈ লৈছোঁ এইটো বাউল লৈছোঁ মিক্সিং কৰিবলৈ আকৌ লৈছোঁ ইয়াতে চামুচ এখন আৰু এটা লৈছোঁ ইয়াতে চিৰাপ এটা হাৰ্চিৰ চিৰাপ লৈছোঁ এইটো মই লৈছোঁ বেকআপৰ কাৰণে যদি লাগে তেতিয়াহ'লে এইটো ব্যৱহাৰ কৰিম যদি নালাগে তেতিয়াহ'লে এইটো ব্যৱহাৰ নকৰোঁ কিয় লৈছোঁ কাৰণ ভাবিছোঁ যদি মানে চকলেট কম হৈ যায় তেন্তে এইটো ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ কাৰণ আকৌ চকলেট গলাই থাকিবলৈ মোৰ মন নাই বহুতখিনি সময় লাগি যায় সেইখিনিত চ' এইখিনি মই লৈ লৈছোঁ চাওঁ যদি লাগে এইটো ব্যৱহাৰ কৰিম ঠিক আছে তেন্তে এতিয়া বনাবলৈ আৰম্ভ কৰোঁ ব'লা এয়া মিক্সিং বলটোত মই কেকবোৰ দি লৈছোঁ গুড়ি কৰি ৰাখা এনে জাষ্ট হাতেৰে মুঠিলে হৈ যাব মই গোটেই কেকটো লোৱা নাই যিহেতু মাজৰখিনি হোৱা নাছিলে সেইখিনি মই আঁতৰাই দিছোঁ এইখিনি আকৌ এবাৰ মুঠি ল'ম যোনে যোনে কেক বনায় তেওঁলোকৰ লগত এনেকুৱা নিশ্চয় হৈ থাকে মাজে মাজে কেতিয়াবা হৈ যায় সকলোৰে হয় চ' তেতিয়া পেলাই দিয়াতকৈ কেকটো আপোনালোকে বেলেগ তাৰ পৰা কিবা ৰেচিপি বনাই ব্যৱহাৰ কৰিব পাৰে যিহেতু যথেষ্টখিনি বস্তু ইয়াতে ব্যৱহাৰ হয় ইমানবোৰ বস্তু এনেই পেলনি যোৱাতকৈ তাৰ পৰা আকৌ কিবা এটা ৰেচিপি বনাই মেলি ইউজ কৰিব পাৰিলে বহুতখিনি লাভ হয় চ' তাকে মোৰ এইটো প্ৰথমবাৰৰ বাবে বেয়া হৈছে আগতে মোৰ হোৱা নাছিলে সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰি দিওঁ যিহেতু বহুতে কেক বনাই আপোনালোকৰ সুবিধা হ'ব চাগে চ' এয়া যিমানখিনি পাৰোঁ মই এইখিনি ভাঙি ল'লোঁ একেবাৰে গোটেইখিনিও গুড়ি কৰিব নালাগে যিমানখিনি পাৰে সিমানখিনি কৰি ল'ব এতিয়া ইয়াতে দিম মই ক্ৰীম হুইপিং ক্ৰীম চ' এতিয়া মই এইখিনি সানি ল'ম ভালদৰে মিলাই ল'ম অকণমান হাতখন লেতেৰা হ'ব উপায় নাই হাত মই ধুই লৈছোঁ ধুনীয়াকৈ চাফা কৰি লৈছোঁ চ' এয়া মই সানি লোৱা হৈ গ'ল ৰ'ব মই হাতখন ধুই আহি আছোঁ চ' হাত ধুই মেলি আহিলোঁ আৰু আমাৰ গোটেইখিনি ক্ৰীম ব্যৱহাৰ হোৱা নাই এয়া চাওকচোন ইমানকণ ৰৈ গৈছে মই চাহ খোৱা কাপেৰে 1 কাপ ক্ৰীম লৈছিলোঁ সেইখিনি গোটেই ব্যৱহাৰ হোৱা নাই আৰু এতিয়া ইয়াৰে আমি বলছ বনাম
এনেকৈ বেছ লাড্ডু লাড্ডু বনাই গ'লে হ'ল আৰু এটা হৈ গ'ল এই একেধৰণতে এতিয়া বাকীকেইটাও বনাই ল'ম সাইজটো আপোনালোকে সৰু ডাঙৰ কৰিব পাৰে যিমানকণ সাইজ বিচাৰে এয়া মোৰ গোটেইকেইটা বনোৱা হৈ গ'ল ভালেকেইটাই হ'ল অলপ ডাঙৰ ডাঙৰে বনালোঁ কাৰণ সৰু সৰুকৈ বনাই থাকিলে আকৌ বহুত টাইম লাগি যায় আৰু ইমানকণ চকলেটো মই গলোৱা নাই যিহেতু এইখিনিতে নাটিব চাগে সেইকাৰণে মই চিৰাপটো ৰেডি কৰি থৈ দিছোঁ হাৰ্চিৰ চিৰাপটো চ' এইখিনি মই 5 মিনিটমান এনেধৰণে ৰাখি দিম আপোনালোকে ইচ্ছা কৰিলে ফ্ৰিজতো ৰাখিব পাৰে মই এতিয়া বাহিৰতে এনে ৰাখি দিম তাৰপিছত মই চকলেটটো দিম চকলেটটো মই আকৌ এবাৰ গলাব লাগিব কাৰণ বহুত আগতে মই গলাই আনিলোঁ চ' এতিয়া অকণমান ডাঠ হৈছেগৈ চ' মই সেইখিনি গলাই আনো তেতিয়ালৈকে এইখিনি অকণমান বাহিৰতে থাকক চ' এইখিনি মই গলাই লৈ আহিলোঁ ইয়াতে মই এইটো চকলেট ইউজ কৰিছোঁ মৰ্ডেৰ ডাৰ্ক কম্পাউণ্ড আপোনালোকে আমুলৰ ইউজ কৰিব পাৰে মোৰ যিহেতু কেক বনাওঁতে লাগে চ' এইটো মৰ্ডে কোম্পানীৰ ডাৰ্ক কম্পাউণ্ডবোৰ বহুত ভাল হয় তাৰপিছত আপোনালোকে মেলৰো পাব সেইটোও ভাল হয় এইটো মোৰ তাত নুখোলা পেকেট আছিলে কাৰণে আপোনালোকক দেখাই দিলোঁ যদি আপোনালোকে যদি এইটো বিচাৰি নাপায় তেতিয়াহ'লে আপোনালোকে আমুলৰ ডাৰ্ক কম্পাউণ্ডটো ব্যৱহাৰ কৰিব পাৰে মই নাজানো যে এইটো ডেয়াৰী মিল্ক বা সেইবিলাকৰ দ্বাৰা কেনেকুৱা হ'ব ট্ৰাই কৰি চাব পাৰে ট্ৰাই কৰাত কোনো আপত্তি নাই বাট মই যিহেতু ডাৰ্ক কম্পাউণ্ড ইউজ কৰিছোঁ চ' আপোনালোকক দেখাই দিলোঁ চ' এতিয়া বেলেগ একো কৰিবলগীয়া নাই জাষ্ট চকলেটেৰে বলছকেইটা কোট কৰি দিলে হৈ যাব প্লেটখনত পৰি যোৱা চকলেটখিনি আপোনালোকে চিন্তা কৰিব নালাগে পিছত যেতিয়া সেইখিনি শুকাই যাবগে আপোনালোকে সেইখিনি ইউজ কৰিব পাৰিব চ' মই ভাবিছিলোঁ চকলেটটো নাটিব বুলি চ' তাৰ বাবে মই চিৰাপটো লৈ আনিছিলোঁ চিৰাপটো হয় কি চিৰাপটো অকণমান মানে সেইটো টাইট নাখায় চ' সেইকাৰণে মই এইটো ইউজ কৰিব খোজা নাছিলোঁ তথাপিও এতিয়া যিহেতু মোৰ এলাহ লাগিছে আকৌ চকলেট গলাবলৈ চ' মানে আকৌ গ্ৰেড কৰিব লাগিব আকৌ গলাব লাগিব চ' ঢেৰ কাম এনেকৈ যদি আপোনালোকে খাইছে মই নাজানো কিন্তু মই আগতে খোৱা নাছিলোঁ মই জাষ্ট ভাবিলোঁ এনেদৰে বনাই চাওঁ বুলি মই নিজেও ট্ৰাই কৰি চোৱা নাই মই কাইলৈহে আপোনালোকক ক'ব পাৰিম কাৰণ আজি নাখাওঁ এইটো চাওক প্ৰথমটো টাইট ল'লে চ' বেছি দেৰি নালাগে খুব সোনকালে হৈ যায় এইটো এটা হৈ গ'ল বাকীকেইটাও ঠিক একেধৰণতে বনাই ল'ম চ' মোৰ 4টা বনাই চকলেট খতম চ' এতিয়া মই চিৰাপটো ইউজ কৰিম এয়া যদি আপোনালোকৰ তাত আছে এইটো ইউজ কৰিব পাৰে এইটো দেখিছেনে সেইটোৰ কম্পেৰিজনত এইটো অকণমান লিকুইডি হয় মানে বেছি চ' সেইকাৰণে মই এইটো ইউজ কৰিব ইচ্ছা কৰা নাছিলোঁ তথাপিও উপায় নাই কৰি দিলোঁ এইটো দেখিছেনে এটা মই বনালোঁ চিৰাপেৰে কিন্তু মোৰ একদম পচন্দ হোৱা নাই যিহেতু বগা বগা দেখিয়ে আছে চ' মই ভাবিছোঁ যে এনেকৈ নহ'ব চিৰাপেৰে মানে যদিও হয় বস্তুটো বহুত পাতল হৈ থাকিব দেখিবলৈ সিমান এটা ভাল নহ'বগৈ চ' মই অকণমান চকলেট গলাবই লাগিব মই গলাই আহি আছোঁ 2 মিনিট ৰ'ব লৈ আহিলোঁ অকণমান আকৌ চকলেট গলাই চ' এতিয়া ফটাফট ইয়াতে দিব লাগে বাছ চ' এইখিনি মোৰ হৈ গ'ল এইখিনি বহুত লেতেৰা হৈছে দেখিছে নিশ্চয় কিন্তু চকলেটৰ কাম কৰিলে অবভিয়াছলি লেতেৰা হয় জানে চাগে বহুতে এই দুটা ৰৈ গ'ল মানে চকলেট আকৌ গলাব লাগিছিলে কিন্তু এই দুটাৰ কাৰণে আকৌ মই চকলেট নগলাওঁ
ইহঁতক খাবলৈ দিওঁ, দাদা আৰু দেউতা এনেকৈ খাবলৈ দিওঁ, কাৰণ সেইকেইটা মই কাইলৈ খুৱাম। চ' এয়া চাই লওঁ, এইকেইটা ৰেডি হৈ গ'ল। এনেকৈ ৰাখোঁতে এইকেইটা ধুনীয়াকৈ টাইট হৈ গ'ল। এয়া চ' ইয়াক কি নাম দিওঁ? চকলেট বলছটো নহয়, বাট চকলেট কেক বলছ তেনেকুৱাই দিব পাৰি। যি কি নহওক, যি কি নাম হওক, বনালোঁ মিছামিচি পেলনি যোৱাতকৈ কেকটো। চ' এইখিনি কাইলৈ খাম, আজি নাখাওঁ। 2টা প্লেট হৈছে, এয়া আৰু এয়া। চ' কাইলৈ যিহেতু লক্ষী পূজা, চ' তাৰ বাবে বনাই দিলোঁ এইখিনি। আলহী আহিলেও দিব পাৰিম, নাইবা নাহিলে ঘৰৰ মানুহকেইটাই খাব পাৰিম। যি কি নহওক, এইটো কাম খতম। আৰু এতিয়া মায়ে বনাই আছে ভাত। ঠিক আছে তেন্তে, এইখিনি মই এতিয়া ফ্ৰিজত ৰাখোঁ আৰু কাইলৈ খাম। আৰু কাইলৈ আপোনালোকক লগ পাই আছোঁ। চাহ খাবলৈ ওলাইছোঁ, আৰু যোৱাকালি আপোনালোকক নেদেখুৱালোঁ যে কেনেকুৱা হৈছিল চকলেট কেক বলছটো। সকলোৱে খালে ভাল হোৱা বুলি ক'লে, চ' মই এতিয়া খাবলৈ ওলাইছোঁ। এয়া পুৰি আছে, সেইটো লৈছোঁ, ঘুগুনি আছে, চাহ। মজা হৈছে খাবলৈ, আপোনালোকে ট্ৰাই কৰি চাব পাৰে। আৰু লগতে মায়ে বনাই আছিলে চাউলৰ গুড়িৰে পিঠা, টেকেলি পিঠা বুলিও কয়, এইটো কেটেলি পিঠা বুলিও কয়। বহুতেই বনাবলৈ জানে, চ' মই ৰেচিপি দিয়া নাই একো, জাষ্ট এনেই দেখাই দিছোঁ, অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ মায়ে বনাই থাকোঁতে। আৰু আনফালে বহাই ৰখা হৈছে চাহ পিঠাৰ লগত খাবলৈ। এয়া কেইখনমান হৈ গৈছে, ধুনীয়া শ্বেপ হৈছে নহয় জানো। এইফালেও আছে এখন, অলপ আগতে নমাইছিলে এইখন জাষ্ট। আৰু লক্ষ্মী পূজা বুলি বিশেষ একো কৰা নাই, ঘৰৰ মন্দিৰতে নৈবাত আগবঢ়াইছিলোঁ আৰু আবেলিৰ টাইমত চাৰিওপাশে চাকি জ্বলাই দিছিলোঁ, সেইখিনিয়ে। হে এভৰিৱান, এতিয়া অকণমান বাহিৰৰ ফালে ওলাই আহিছোঁ লগৰ দুজনীৰ লগত। আৰু এইটো ক্লিপৰ মোৰ ভইচটো অলপ খেলি মেলি হৈ আছিলে, কিবা বেলেগ চাউণ্ড আহি আছিলে, তাৰ বাবে মই ইয়াতে ভইচ অভাৰ দি দিলোঁ। মোৰ লগৰ দুজনীৰ লগত অকণমান বাহিৰত ওলাই আহিছিলোঁ, কিয় আহিছিলোঁ আপোনালোকক কৈ আছোঁ, ভিডিঅ'টো চাই থাকিব। এতিয়া আহিছোঁ আমাৰ ওচৰতে এটা ধুনীয়া ঠাই, চাওকচোন ইমান ধুনীয়া নেচাৰেল ভিউ আছে নহয়। আৰু এতিয়া মোৰ লগৰ দুজনী, মানে আগতে দেখাইছিলোঁ শিখা আৰু সুনিতা, সিহঁতে ফটো তুলি আছে। একচুৱেলি শিখা মানে তাইৰ একচুৱেল নাম হৈছে সীমা, তাইৰ এটা পেজ আছে য'ত তাই ফটোগ্ৰাফী বস্তুবোৰ তাই শ্ব'কেছ কৰে। তাইৰ মোবাইল ফটোগ্ৰাফী আকৌ কেমেৰা ফটোগ্ৰাফীবোৰ তাত আপলোড কৰে। চ' তাৰ বাবে তাই এটা ইয়াতে শ্বুট চলাই আছে। আমি আহিছিলোঁ, দুখনমান উঠিলোঁ। চ' আমাৰ শ্বুট হৈ গ'ল, এতিয়া ৰিটাৰ্ণ গৈ আছোঁ ঘৰলৈ, আন্ধাৰে হ'ল। হাই বল দো,
হেল্ল' চ' ঘৰ গৈ আছোঁ ঘৰ গৈ আপোনালোকক লগ পাই আছোঁ হে এভৰিৱান অথনি ফুৰি আহি আকৌ ভিডিঅ' কৰা নহ'ল কিয়নো ইটো সিটো কামত অলপ ব্যস্ত আছিলোঁ লগতে মূৰটো অলপ বিষাই আছিলে চ' একো ভিডিঅ' নকৰিলোঁ আৰু এতিয়াহে লৈছোঁ ভিডিঅ' কৰিবলৈ আৰু ভাবিলোঁ যে এতিয়া ভিডিঅ'টো সামৰোঁ কাৰণ বহুত দীঘল হৈ যাব আজি মই আপোনালোকক এইটো ভিডিঅ'তে এটা ৰেচিপি দিলোঁ যিটো মোৰ হিচাপত বহুতৰে কামত আহিব যিসকলে কেক বনাই থাকে বা যিসকলে প্ৰথমবাৰৰ বাবে কেক বনাবলৈ ট্ৰাই কৰিছে তেওঁলোকৰ যদি কেতিয়াবা ৰেচিপিটো ইফাল সিফাল হৈ যায় তেতিয়া তেওঁলোকেও এনেকুৱা ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰিলে কেকটো মিছাতে পেলনি নোযোৱাকৈ হৈ যাব আশা কৰিছোঁ আপোনালোকে ভাল পালে ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব যদি তেওঁলোকে কৰা নাই আৰু কাষতে থকা বেল আইকনটো দবাই দিব কাৰণ তেতিয়াহে আপোনালোকে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ সময়ত পাই থাকিব আজিলৈ আহিছোঁ তেন্তে লগ পাম মোৰ আৰু নেক্সট ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ